Hello everyone, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাক নিছিল আমাৰ তেজপুৰতে থকা ব্ৰহ্মপুত্ৰৰ পাৰতে দেৱীসিং ঘাট নামৰ এঠাইত। তাত আমাৰ NSSৰ প্ৰেক্টিকেলৰ কাৰণে নিছিল আৰু লগতে আমি তাত খানাও খাইছিলোঁ। জেগাটো কিন্তু বহুত ধুনীয়া দেই, মই যোৱা নাছিলোঁ আগতে, এইবাৰে প্ৰথম গৈছোঁ। 12 তাৰিখে গৈছিলোঁ আমি, এইটো 12 তাৰিখৰ ভিডিঅ' হয়, মই আজি আপলোড দিম। আৰু জেগাটোত বহুত ভাল লাগিছে দেই, ইয়াত আমি ফটো ভিডিঅ' বহুত উঠিলোঁ। তাতে ব্ৰহ্মপুত্ৰৰ পাৰতে নাও কেইখনমান থৈ দিয়া আছিল, তাতেও আমি ভিডিঅ' বনাবলৈ গ'লোঁ, কিন্তু বহুত ভয় লাগিছিল দেই। ভয়ে দৰে যেনে তেনে ভিডিঅ' ফটো কৰোঁ বুলিয়ে গ'লোঁ। তাতে থাকোঁতে আমাক ব্ৰেকফাষ্ট কৰিবলৈ মাতিলে, কাৰণ আমি ৰাতিপুৱা 9টাতে গৈছিলোঁ। তো তাত এয়া ব্ৰেকফাষ্ট খাই ল'লোঁ, আৰু কমন ব্ৰেকফাষ্ট কি জানেই আৰু পিকনিকৰ। আৰু তাৰপাছত আমি তাত খাই মেলি আকৌ নাৱত উঠোঁ বুলি গ'লোঁ। নাৱত ভিডিঅ' ফটো বনালোঁ, আৰু খানা খোৱা ভিডিঅ' কৰা নহ'লেই দেই, আজিলৈ আহিছোঁ।